কালি পইচা উলিয়ালোঁ, কালি চুলিখিনি কাটিবলৈ অলপ মানে দেৰি হ'ল, নিশা হ'ল, 9টা বাজিলে, সেইকাৰণে নেকাটিলোঁ। আকৌ ৰুমত আহি ভাত চাত বনাব লাগে। গুড মৰ্ণিং, কি খবৰ আপোনালোকৰ? আজি ভাবিছোঁ মই অলপ মোৰ ভাগৰ চুলিখিনি অলপ কাটিয়া হৈ চুলিখিনি বহুত দীঘল হ'ল, তাকে ভাবিছোঁ যাওঁ বুলি ভাবিছোঁ। ৰ'দটো এনেকুৱা দিছে, ৰ'দটো মানে ইমান দিছে, ৰ'দত ওলাব মন যোৱা নাই। আজি ডিউটিলৈও নগ'লোঁ, কালি ছুটি মাৰিলোঁ, আজি ছুটি মাৰিলোঁ। তাতে যাওঁ, ৰ'দ দিলে নহ'ব, চুলিখিনি কাটি আহোঁগৈ। ব'লক যাওঁ। তেনেকৈ ৰুমৰ পৰা ওলাইছোঁ যাবলৈ বাহিৰলৈ গৈ আছোঁ। ৰ'ব, এনেকুৱা ৰ'দ দিছে নহয়, কি ক'ম মানে। বেছি ৰ'দ দিয়া নাই বা, ঠাণ্ডা বতাহ মাৰি আছে। গৈ আছোঁ মই। কেমেৰাটো আজি কিন্তু বৰ মজা উঠিছে, ভাল লাগিছে গৈ ৰাস্তা। ৰ'দ দিছে যদিও বহুত ভাল লাগিছে। এইবিলাক চব বহুত মজা লাগিছে। নাৰিকল গছ, ইয়াত চব নাৰিকল গছ হয়। গৰমো লগা নাই, ঠাণ্ডাৰো লগা নাই। মই ভাবিছিলোঁ যে বাহিৰত গ'লে বহুত গৰম উঠিব নেকি বুলি, গৰম উঠা নাই, বতাহ মাৰি আছে, বহুত মজা লাগিছে গৈ। কিন্তু চুলিখিনি কাটি লৈ গৈছোঁ আজি। ভাবি আছিলোঁ সেইদিনাখনিৰ পৰা চুলি কাটিম এনেকৈ। পইচা উলিয়াব পৰা নাছিলোঁ মই বেংকৰ পৰা। কালি পইচা উলিয়ালোঁ, কালি চুলিখিনি কাটিবলৈ অলপ মানে দেৰি হ'ল, নিশা হ'ল, 9টা বাজিলে, সেইকাৰণে নেকাটিলোঁ। আকৌ ৰুমত আহি ভাত চাত বনাব লাগেতো, সেইকাৰণে ভাবিলোঁ আজি কালি নেকাটোঁ। তাৰপৰা আজি আকৌ ডিউটি যোৱা নাই, মানে গাটো বৰ বেছি ভাল নহয়, সেইকাৰণে ডিউটিলৈ নগ'লোঁ। চুলি কাটিবলৈ আজি আহিছোঁ, কালি নেকাটি পিনে। ৰ'দটো আকৌ ওলালে চক এইফালে, ৰ'দটো দি আছে মানে, ৰ'দটো আজি দিব মানে পুৰা দিব। এইকেইদিন বৰষুণ দি আছিলে, ৰ'দ দিছে। ব'লক চেলুনত গৈ দেখাই আছোঁ। মই আহিলোঁ চুলি কাটি, আপোনালোকক নেদেখালোঁ চেলুনখন কেলৈ মানে এনেকুৱা মানে গান বজাই থৈছে মানে। হোম থিয়েটাৰত এনেকুৱা গান বজাই থৈছে যে মানে কিবা ক'লেও মানে একো নুশুনো মানে। মোৰ চুলি কাটি মানে চুলিখিনি কাটি লোৱাৰ লগালগ আহিলোঁ আৰু মানে সোমাই থাকিব নোৱাৰোঁ, ইমান চাউণ্ড দি গান লগাইছে। ৰ'ব, এয়া চুলি কাটি মই ৰুমত পালোঁহি, আপোনালোকক নেদেখালোঁ চেলুনখন কি বুলি কয় মানে, দেখাবলৈ অলপ টান লাগিলে মানে। আৰু গোটেই গান লগাই হাল্লা কৰি আছে চেলুনখন, সেইকাৰণে মই মানে একো নকৰিলোঁ, ভিডিঅ' নবনালোঁ। অলপ বনাই আনিছোঁ, মই দেখাম মানে চেলুনখন। তেতিয়া মানে এনেই অলপ কৰিছিলোঁ আৰু মানে আগফালে গিলাচখন আছিলেতো, মই মানে আগফালে যেতিয়া ঘপকৈ গৈ চাইছোঁ মানে গিলাচখন বহুত ধুনীয়া, ফটো উঠাবলৈ ভাল মানে। তাৰপৰা সেইকাৰণে মই অলপ মানে ভিডিঅ' কৰি আছিলোঁ মানে। তাৰপৰা ভিডিঅ' এনেকৈ ইউটিউবত দিম বুলি বনোৱা নাই মানে, তেতিয়া অলপ মানে দেখাই দিছোঁ আৰু মানে গান কেনেকুৱা লগাই দিছে চাব। আৰু এতিয়া মই বৰ্তমান মানে চুলি কাটি আহিলোঁ ন, চুলি কাটি আহি পিনে সোমাইছোঁহে, জাষ্ট সোমাই পিনে আৰু কৈছোঁ যে মই চুলি কাটি আহিলোঁ বুলি মানে দেখাই দিছোঁ আৰু মানে। এতিয়া মই বৰ্তমান গাটো ধুই লওঁ, গাটো ধুই আপোনালোকক লগ পাই আছোঁ। মই গা ধুই হৈ গ'ল, মোক গা ধুই আহিলোঁ। এতিয়া গাটো ধুই আহিলোঁ, আহি পিনি এতিয়া দোকান যাব লাগিব, অলপ চাহ খাবলৈ বিস্কুট আনিব গ'লোঁ, চাহটো খাব লাগিব। ডিউটি নাই যোৱাতো আজি, দুপৰীয়া খানাটো নেখাওঁ। তাৰপৰা এইফালে দেখিছেনে, গোটেইখন আমাৰ ডিউটি যোৱা কাপোৰ মানে ৰুমটো মই সেইকাৰণে মানে দেখাবলৈ বেয়া পাওঁ মানে। আমাৰ মানে কি হ'ল মানে, ল'ৰা মানুহ যে যেনি পায় তেনিয়ে মানে কাপোৰবিলাক থয় মানে যেনি পাওঁ মানে তেনিয়ে কাপোৰবিলাক থওঁ মানে। সেইকাৰণে মানে অলপ মানে ৰুমটো দেখাবলৈ মানে লাজ লাগে মানে টান লাগে আৰু। লাজ লগানো কোনো ডাঙৰ কথা নাই বাৰু। সেইকাৰণে মানে এতিয়া গা চা ধুই মোৰ হৈ গ'ল। বৰ্তমান কি কওঁ, মই আজি বেছি দীঘলীয়াকৈ ভিডিঅ'টো নবনাওঁ। মোৰ ভিডিঅ'টো আজি বেছি দীঘলীয়া নকৰোঁ। মোৰ ভিডিঅ'টো ইমানেই আছিলে। যদি আপোনালোকে চাই ভাল পায় লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব, কেতিয়া নকৰিব।